এয়া চাওক বন্ধুসকল, গৰুখুটিৰ কাষতে হানোৱাৰ বুলি কয় জেগাখিনিৰ নাম। এয়া চাওক ঘৰচীয়া মহ এয়া। নাই 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 ওচৰত নাযাওঁ, হ'ব দে অলপ মিস্ত্ৰী আগত যাচোন। হে নালিবি চাই থাক, নাই দে। এয়া চাওক ঘৰচীয়া মহ, আমাৰ ফালে মুই বুলি কয় দৰঙীয়া ভাষাত। এনে মহ এইফালে এইফালে আছো, অলপ যাব পাৰি। কিবা পাৰে এয়া চাওক বন্ধুসকল, এয়া গা ধুই ধুনীয়াকৈ ঘৰত যাব এতিয়া মহবিলাক। আপোনালোকে যদি ঘৰচীয়া মহ চাব বিচাৰে, মহ যদি দেখা নাই আপোনালোকে গৰুখুটিৰ কাষতে, গৰুখুটিৰ পৰা অলপ আহি এইফালে দেখা পাব। আমাৰ ভয়ো লাগিছে বাৰু, মহৰ মাজত আছোঁ আমি। এয়া চাওক ঘৰত লৈ যাবি নেকি? ঘৰত লৈ যাবি? ক'ত নিবি? কেইটামান আছে ঘোঁৰা মহ? গন্তি নকৰে নে? গন্তি কৰিব নাপায় নে? কুৰুৱা কিমান দূৰ আৰু ইয়াৰ পৰা? 5 কিলোমিটাৰৰ পৰা। এই কুৰুৱা পাহাৰ নেকি এইবিলাক? নমস্কাৰ বন্ধুসকল, বহুদিন ব্যস্ততাৰ মাজত থাকি আজি পুনৰ অকণমান ওলাই আহিলোঁ এনেই ফুৰিবৰ কাৰণে কামৰ মাজতে। আপোনালোকে দেখিলে এইবোৰ মহবোৰ ঘৰচীয়া মহ। ইয়াতে আপোনালোকে আহিলে কুৰুৱাৰ ওচৰত, গৰুখুটিৰ ওচৰত বৰ ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত আপোনালোকে প্ৰাকৃতিক পৰিৱেশৰ মাজত ঠাইবোৰ উপভোগ কৰিব পাৰে। আৰু লগতে আপোনালোকে ঠায়ে ঠায়ে জাক জাক মহ দেখা পাব। যিসকলে মহ দেখা নাই আজিলৈ, তেওঁলোকে জাক জাক মহ দেখা পাব। একদম আপোনালোকে এয়া দেখি আছে, এয়া জাক জাক মহ। আৰু গৰু দেখা পাব আপোনালোকে, জাক জাক গৰু। ইয়াতে বনৰীয়া মহো আহে বোলে, কুৰুৱা জংঘল যিহেতু ওচৰতে আছে। এয়া চাওক আপোনালোকে কিমান বিশাল ব্ৰহ্মপুত্ৰৰ কাষত এইবিলাক ঠাই। বৰ সুন্দৰ পৰিৱেশ, একদম নিৰিবিলি ঠাই, বহুত বিশাল বিশাল পথাৰ। এয়া মোৰ বন্ধু চামনুৰ। আপোনালোকে আৰু এটা ভিডিঅ'ত আগতে লখিমপুৰ পুখুৰীৰ ভিডিঅ'ত আপোনালোকে দেখা পাইছিলে। চামনুৰ বন্ধুৰ লগত মই এনেকৈ ফুৰি থাকোঁ মাজে সময়ে। আৰু এজন আছে বন্ধু, সেইজন বাৰু বৰ্তমান মোৰ লগত নাই, লাহে লাহে তেওঁৰ লগতো ঘূৰিম। এয়া চাওক আপোনালোকে জাক জাক চৰাই এইবিলাক। এয়া চাওক আপোনালোকে জাক জাক চৰাই, এইবিলাক চৰাই দেখা পাব আপোনালোকে একদম পথাৰৰ মাজত। এইবোৰ চৰাই, মহ, চৰাই, গৰু, ছাগলী, একদম সুন্দৰ মানে প্ৰাকৃতিক পৰিৱেশ, একদম গাঁৱলীয়া পুৰণি পৰিৱেশ আপোনালোকে দেখিব। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ বন্ধুসকল, একদম কৰ্মব্যস্ততাৰ মাজত আছোঁ। কাম নকৰিলেও নহয়। আকৌ এইফালে দূৰ ভ্ৰমণ কৰিব গ'লে, কিবা বা ঠাই চাবলৈ গ'লে পইচাৰ পাতিৰো প্ৰয়োজন। গতিকে কামৰ ব্যস্ততাৰ মাজতে এনেদৰে মাজে মাজে ভিডিঅ' বনাই আছোঁ। আজিকালি ভিডিঅ'বোৰ সঘনাই বনোৱা বাদ দিছোঁ, মাজে সময়ে এনেদৰে বনাম। আৰু বহুত ঠাই ভ্ৰমণ কৰিব ইচ্ছা আছে, বহুত ঠাই চাব ইচ্ছা আছে, কিন্তু ব্যস্ততাৰ কাৰণে, কৰ্মব্যস্ততাৰ কাৰণে ওলাব পৰা নাই।